জব বিচাৰোঁতে পইচাৰ ক্ষেত্ৰত যাতে ঠগ নাখায় তাৰ বাবে এইকেইটা কথা মন কৰিব। গুগলত যিকোনো ফেক ৱেবছাইটত এপ্লাই নকৰিব। ৱেবছাইট ৰিয়েল হয় নে নহয় গুগলত চাৰ্চ কৰি লৈহে এপ্লাই কৰিব। 2 জব ইণ্টাৰভিউৰ বাবে মাতিলে, ৰেজিষ্ট্ৰেশ্যন বা অন্য কিবা কাৰণত পইচা খুজিলে লগে লগে পইচা নিদিব। কাৰণ এনেকুৱাকে তেওঁলোকে আমাৰ পৰা পইচা লৈ লয় আৰু আমাক কোনো ধৰণৰ কাম নিদিয়ে। 3 এনেকুৱা বহু ধৰণৰ কোম্পানী বা মানুহ আছে যিয়ে আপোনাক ইণ্টাৰভিউৰ সময়তে পইচা খুজি মাতিব, ট্ৰেইনিং দিয়া হ'ব বুলি কিন্তু নিদিয়ে। আপোনাক ডাটা এণ্ট্ৰিৰ কাম দিয়া হ'ব বুলি কৈ স্কিম দেখাই দিব বা এগ্ৰিমেণ্ট এখনত চিগনেচাৰ কৰিব দিব। এইটো স্কিম 5,000 ট কিনি ল'লে আপোনাক মাহত 20,000 টকা দিয়া হ'ব বা 10,000ৰ স্কিমটো কিনি ল'লে আপোনাক 40,000 টকা দিয়া হ'ব। 10-15 দিনৰ ভিতৰত ডাটা এণ্ট্ৰিৰ বাবে 200-300 পেজ টাইপিং কৰিব দিব। 80% শুদ্ধ হ'ব লাগিব বুলি কিন্তু আপোনাৰ পৰা পইচা লৈ লোৱাৰ পিছত আপোনাক তেওঁলোকে কোনো গাইড নকৰে কাৰণ আপোনাৰ পৰা তেওঁলোকে 5,000 বা 10,000 টকা ঠগিলে। 4 কিছুমান এনেকুৱা কোম্পানীও আছে যিয়ে আপোনাক মাহেকত 15,000, 20,000 টকা দিম বুলি কৈ ইণ্টাৰভিউৰ বাবে মাতিব। ৰেজিষ্ট্ৰেশ্যন ফিজ লৈ ল'ব 500-1,000ৰ ভিতৰত কিন্তু আপোনাক কি কাম কৰিব লাগিব তাৰ বিষয়ে ভালকৈ নকয়। ড্ৰেছ, জোতা আদি লৈ ট্ৰেইনিংৰ বাবে মাতিব কিন্তু প্ৰডাক্ট চেল কৰিবৰ বাবেহে লগাই দিব। দৰমহাও সিমান নহয়, আপুনি প্ৰডাক্ট চেলিঙৰ ওপৰতহে দৰমহা পাব। 5 পেপাৰতো এনেকুৱা ধৰণৰ বহুত কোম্পানী ওলাই থাকে। আপুনি কল কৰি সোধোতে বা জবৰ কাৰণে মাতিলে আপুনি ভালদৰে জানি লৈহে যাব যে তেওঁ কি ধৰণৰ কাম দিব বা জবটোত কি কাম কৰিব লাগিব। যদি কামৰ বিষয়ে ভালদৰে নকয় আপুনি নাযাব। 6 আজিকালি এনেকুৱা ধৰণৰ কোম্পানীও আছে যি নেকি কিছুমান প্ৰডাক্ট কিনিব দিব বা কম্পিউটাৰ কৰ্ছৰ বাবে 10,000, 15,000 টকা আপোনাৰ পৰা লৈ ল'ব আৰু আপোনাক এনেকুৱা প্ৰডাক্ট বা কম্পিউটাৰ কৰ্ছ বেলেগক চেল কৰি পইচা ইনকাম কৰাৰ লোভ দেখাব। আপুনি এনেকুৱা ধৰণৰ জব নকৰিব বুলি নকওঁ, কৰিব পাৰিম বুলি নিজকে থিৰাং কৰি লৈহে কৰিব। কিন্তু এনেকুৱা কাম কৰাটো খুব সহজ কথা নহয়। বেছিভাগ জনা মানুহে এনেকুৱা প্ৰডাক্ট বা কৰ্ছ লৈ নলয়। 7 আপনা বুলি এপ এটা আছে, তাতো জব এপ্লাই কৰিব পাৰি। কিন্তু তাতে যিটো ফোন নম্বৰত এপ্লাই কৰা হয় সেই ফোন নম্বৰটোৰ পৰা কল আহিলেহে বিশ্বাস কৰিব। তাত এপ্লাই কৰিলেও কিছুমান বেলেগ নম্বৰৰ পৰা কল কৰি ইণ্টাৰভিউৰ বাবে মাতি পইচা ঠগি দিয়াৰ ভয় থাকে। আচলতে কোনো জব পইচা লৈ দিয়া নহয়, গতিকে আপুনি কেতিয়াও পইচা নিদিব। কোনোবা বন্ধু-বান্ধৱীয়ে যদি জবৰ ক্ষেত্ৰত ঠগ খাইছে কমেণ্ট বক্সত লিখক যাতে সকলোৱে সজাগ হ'ব পাৰে। এটা জব কেনেকৈ পাব পাৰি ইয়াৰ ওপৰতো মই ভিডিঅ' বনাম। এনেকুৱা ভিডিঅ'বোৰ পাবৰ কাৰণে সঞ্জয় টাল্ক চেনেলটো ছাবস্ক্ৰাইব কৰক। জয় অসম।